কিয় কাৰণে তেওঁ ডিচিক ক'ব এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডামি দাদাগিৰি হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডামি আৰু দাদাগিৰি আপুনি বন্ধ কৰক নেক্সট টাইম আপুনি কোনো ধৰণৰ ডিচিকে নহয় কোনো মানুহক আপুনি অপমান নকৰিব হিমন্ত বিশ্ব শৰ্মা এক পইচাৰো মানুহ নহয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী চাকৰিৰ যোগ্যতাই নাই হিমন্ত বিশ্ব শৰ্মাৰ মুখখন বহুত লেতেৰা कोई राजा महाराज आ रहा है क्या পুনৰ মুখ খুলিছে শিখা শৰ্মাই হয় শিখা শৰ্মা বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম চৰকাৰৰ বিৰুদ্ধে আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যি হততে হৰফ সেই শিখা শৰ্মা পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত খৰ্গহস্ত নগাঁৱত উপায়ুক্ত হিমন্ত বিশ্ব শৰ্মাই কৰা ব্যৱহাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিখা শৰ্মাৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মা হেনো এক পইচাৰো মানুহ নহয় যোগ্যতা নাই বাবে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি এটাও গোটাব নোৱাৰিলে এজন ডিচিক যদি মুখ্যমন্ত্ৰীয়ে কালি এনেকে হয় আগে এসা মত করো এনেকে যদি এজন ডিচিক মুখ্যমন্ত্ৰীয়ে কৈছে কাইলে বিজেপিৰ যিবিলাক লালুপঞ্জীৰ দালাল যিবিলাক মন্ত্ৰী এমএলএৰ পিছে পিছে ঘূৰি ফুৰে দালাল তাহাঁতেতো ডিচিক গৈ পেলাই কৈ দিব যে এই ডিচি এসা করো হাম जो बोलेगा वो करो এনেকেতো কৈ দিব গতিকে হিমন্ত বিশ্ব শৰ্মাই মানুহক উচ্চতাই দিছে এইটো অতি গঢ়িত কাম কৰিছে মই লিখিছো এইটো কথা যে এজন ডিচি হিমন্ত বিশ্ব শৰ্মা নিজে ডিচি হ'ব নোৱাৰিলে নহয় তেওঁ যদি ইমান চুকা মানুহ তেওঁটো ডিচি এছপি কিবা এটা হ'ব লাগিছিলে তেওঁ এখন কলেজৰ প্ৰফেসৰ হ'ব লাগিছিলে তেওঁ এটা চৰকাৰী চাকৰি পাব লাগিছিলে নাপালে নহয় হিমন্ত বিশ্ব শৰ্মাই নিজকে বহুত উচ্চ বুলি মানি থাকিলেতো নহব হিমন্ত বিশ্ব শৰ্মাই একো এটা চৰকাৰী চাকৰি পাব পৰাকে তেওঁ যোগ্য নহয় তেওঁ শিক্ষা লাভ কৰিব পাৰে ডাঙৰ কথা নহয় কিন্তু তেওঁ অসমৰ চৰকাৰী দৰমহা বা কৰবাত প্ৰাইভেটতো তেওঁ চাকৰি কৰিব নোৱাৰিলে তেনেস্থলত তেওঁ এজন ডিচি কেনেকৈ অপমান কৰিছে যিজন ডিচি অসমৰো নহয় অসমৰ হোৱালে বাৰু তেওঁ আমি বুজাই মেলি ললোহেঁতেন তেওঁ অসমৰো নহয় তেওঁ এজন অনা অসমীয়া আমাৰ অতিথি যদিও তেওঁ ডিচি তেওঁ অসমৰ অতিথি যি কাৰণতে নহওক ইমান অসভ্যালি ব্যৱহাৰ কৰাটো ভাল কথা নহয় কিয় কাৰণে তেওঁ ডিচিক ক'ব এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডামি দাদাগিৰি হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডামি আৰু দাদাগিৰি আপুনি বন্ধ কৰক নেক্সট টাইম আপুনি কোনো ধৰণৰ ডিচিকে নহয় কোনো মানুহক আপুনি অপমান নকৰিব কেৱল সেয়াই নহয় শিখা শৰ্মা আক্ৰমণাত্মক হিমন্ত বিশ্ব শৰ্মাৰ মুখখন বৰ লেতেৰা লগতে শিখা শৰ্মাৰ মনোবাঞ্ছা বিজেপিৰ বিনাশক গতিকে মই বিচাৰো বিজেপিৰ মই বিনাশটো বিচাৰো আগৰ পৰা বিচাৰি আছো এতিয়াও বিচাৰি আছো মই আগলৈও বিচাৰি থাকিম কাৰণ বিজেপি সাম্প্ৰদায়িক পাৰ্টি গতিকে মই বিচাৰো বিজেপিৰ মই বিনাশটো বিচাৰো আগৰ পৰা বিচাৰি আছো এতিয়াও বিচাৰি আছো মই আগলৈও বিচাৰি থাকিম কাৰণ বিজেপি